ফকৰিগ্ৰাম সমষ্টিৰ MCL আণ্ডাৰৰ পৰা কিবা স্কিম আহিছিল আৰু কি 10,000 টকা গৰীব দুখীয়াৰ কাৰণে, কিন্তু গৰীব দুখীয়া নাপায়, ইয়াত ধনী মানুহবিলাকে পাইছে। গৰীব দুখীয়া মানে এইবিলাক স্কিমৰ পৰা যদি বঞ্চিত হয় তেনেহ'লে ইয়াৰ উপায় কি আছে? আৰু যিবিলাক প্ৰপাৰ্টি থকা মানুহ 5 কৰোৰ 10 কৰোৰ প্ৰপাৰ্টি থকা মানুহ ইহঁতে স্কিমবিলাক লৈছে আৰু ছাৰ্ভিচমেনবিলাক পাইছে। আৰু গাঁওবুঢ়া যিবিলাক আমাৰ যিটো গাঁওবুঢ়া আছে ৰেজিষ্টাৰ গাঁওবুঢ়া যিবিলাক মানে স্কিম আহে চুপে চাপে মানে ইহঁতে নিজে মানে চিলেকশ্যন কৰি লয় আৰু নিজৰ পৰিয়ালৰ ইহঁতৰ ঘৰতে 2-3জনকৈ দি দিছে। আৰু যিবিলাক দুখীয়া মানুহ যিবিলাক মানে এই স্কিমৰ পৰা স্কিম পাব লাগে তাৰ পৰা বঞ্চিত হৈ আছে। কি বিচাৰিছে আপোনালোকে? আমি এতিয়া ন্যায় বিচাৰিছোঁ, গৰীব দুখীয়াবিলাক ইহঁতে পাব লাগে। আৰু যিবিলাক চিলেকশ্যন কৰিছে এইবিলাক আৰু ৰিটাৰ্ণ আৰু মানে এইবিলাক ছাৰ্ভে কৰি গৰীব দুখীয়াৰ কাৰণে চিলেকশ্যন কৰিলে আমি ভাল পাম। এইবিলাক জনাই আৰু কি লাভ আছে? ইয়াত আমাৰ MCLৰ আণ্ডাৰতে দিছে না, হাগ্ৰামা মহিলাৰী ছাৰেতো জানেই এইবিলাক। গতিকে আমাৰ এতিয়া ইয়াত ফকৰিগ্ৰাম সমষ্টিৰ MCL যি আছে তাৰ হাততে এইটো দিছে। এতিয়া তাইয়ে চিলেকশ্যন কৰিছে না এতিয়া চেয়াৰমেনে কৰিছে, আমি এইবিলাক ভালদৰে নাজানো। আজিহে আমি বুজা পাইছোঁ যে 10,000কৈ স্কিমৰ যিবিলাক স্কিম আহিছে ধনী মানুহবিলাকে মানে পাইছে, দুখীয়া মানুহবিলাক পোৱা নাই। মানে বাছি বিতৰণ বাছি বিতৰণ কৰিছে আৰু মানে লুকাই বিতৰণ কৰিছে, আমি নাজানো বা ৰাইজেও নাজানে বা কিবা এটা মিটিঙো পতা নাই যে এইবিলাক স্কিম আহিছে গৰীব দুখীয়াৰ কাৰণে, এইবিলাক আমি একচুৱেলি নাজানো। ইহঁতে নিজে চিলেকশ্যন কৰি দিছে। আৰু যিবিলাক মানুহ পাইছে এইবিলাক মানুহতো ধনী মানুহ পাইছে, কোনোবা ছাৰ্ভিচমেন পাইছে, কোনোবা প্ৰপাৰ্টি থকা মানুহ ধনী মানুহ এইবিলাকে পাইছে। এটা ঘৰতে 2-3জনকৈ পাইছে, কিন্তু গৰীব দুখীয়া মানুহবিলাক এটাও পোৱা নাই। যিটো আমাৰ MCL ইলেকশ্যনত হৈছে, আমি আমাৰ কাঠলগুৰি ৰাইজৰ পৰা 80-90% ভোট দি আমি ইঞ্জামূলক জিকাইছোঁ। ইঞ্জামূলক জিকাৰ পাছত যিবিলাক চৰকাৰী সা সুবিধা আহে সেইবিলাক আমাৰ দুখীয়া মানুহ পাব লাগে, গৰীব দুখীয়া পাব লাগে। কিবা এই যে এটা কিবা চেকৰ কিবা কি আহিছে, চৰকাৰৰ সা সুবিধা আহিছে, এইটো আমাৰ গাঁওবুঢ়া আৰু যি ইহঁতে প্ৰাইমাৰী প্ৰেচিডেণ্ট আছে ইহঁতে চুপে চাপে যিবিলাক এটা ঘৰতে 3-4টা মানুহ পাইছে, হিতাধিকাৰী পাইছে, যিবিলাক এক্স ছাৰ্ভিচমেন এইবিলাকে পাইছে, পেঞ্চন খাই আছে এইবিলাকে পাইছে। আমাৰ জেনুৱেন যিবিলাক দুখীয়া মানুহ এইবিলাক একো পোৱা নাই, এজনো পোৱা নাই। এইটোৱে আমি চৰকাৰক দাবী জনাইছোঁ, এইটো কৰিব লাগে। আমাৰ গাঁৱত যিবিলাক দুখীয়া মানুহ আছে এটাও পোৱা নাই, এটা ঘৰতে 3-4টা পাইছে। এতিয়া কাঠলগুৰিত পাইছে না নাই? কাঠলগুৰিত পাইছে, যিবিলাক 30টা পাইছে, গাঁওবুঢ়া পাইছে, তাৰপিছত যিবিলাক ৰিলেটিভ পাইছে। এইটো যিটো আমাৰ প্ৰাইমাৰী প্ৰেচিডেণ্ট শকত আলী আছে ইয়াৰ লগত গাঁওবুঢ়াৰ লগত ইহঁতে বহি চুপে চাপে বহি এইবিলাক কাম কৰিছে। আমাৰ যিবিলাক ৰাইজৰ লগত বহি কৰা নাই।